যে বিশেষকৈ BTC অঞ্চলত এটা শান্তিৰ পৰিৱেশ ঘূৰি আহিছে। ইয়াত প্ৰায় 200ৰো অধিক মুছলমান সম্প্ৰদায়ৰ ল'ৰা আহি মই যেতিয়া মানে প্ৰগ্ৰাম শেষ কৰি আহি গ'লোঁ, প্ৰগ্ৰাম শেষ কৰি আহি যোৱাৰ পিছত এই মুছলমান সম্প্ৰদায়ৰ 200-250 ল'ৰা ক'ৰ পৰা আহিল, আহি ষ্টেজ যিটো বনোৱা হৈছিলে এই ষ্টেজটো ভাংচৰ কৰিছে আৰু আমাৰ কমিটিৰ যোন সভাপতি আছিলে বা আমাৰ বিজেপি দলৰ যোন মণ্ডল সভাপতি আছে মনোজ ৰায় ডাঙৰীয়া, তেখেতকো মানে অত্যাচাৰ কৰিছে, তেখেতৰ ওপৰত হাত তুলিছে। নমস্কাৰ, সমূহ অসমবাসী ৰাইজ তথা মোৰ ফেচবুকত থকা সকলো বন্ধুবৰ্গলৈ মই ঠিক 11 বজাত তেজপুৰ যাই থকা অৱস্থাত মই এটা বিশেষ লাইভ কৰিবলগীয়া হ'ল আজি। আৰু এই বিশেষ লাইভটো অতি গুৰুত্বপূৰ্ণ, এইকাৰণে গুৰুত্বপূৰ্ণ যে বিশেষকৈ BTC অঞ্চলত এটা শান্তিৰ পৰিৱেশ ঘূৰি আহিছে। সকলো জাতি জনগোষ্ঠী সমন্বয়েৰে বসবাস কৰি আহিছে। দীৰ্ঘদিনৰ পৰা আমি সকলোৱে মিলা প্ৰীতিৰে এক শান্তিময় পৰিৱেশত BTC অঞ্চলত বসবাস কৰি আছোঁ। কোনো ধৰণৰ মানে হাই কাজিয়া বা কোনো ধৰণৰ কাৰো লগত কোনো ধৰণৰ মানে মতভেদ বা কোনো ধৰণৰ বিশৃংখলৰ পৰিৱেশ এতিয়ালৈকে সৃষ্টি হোৱা নাই, যাৰ কাৰণে আমি অন্ততঃ এটলিষ্ট আগৰ পৰিৱেশতকৈ যে আমি এটা নতুন পৰিৱেশত BTC অঞ্চলত বসবাস কৰি আছোঁ, এই কথাটো আমি সকলোৱে মানি লৈছোঁ আৰু সকলোৱে মানে আমি ভাল পাইছোঁ। আৰু আমি ভাবোঁ, আশা কৰোঁ যে এনেকুৱা ধৰণেৰে BTC অঞ্চলৰ ৰাইজে একত্ৰিতভাৱে সকলোৱে মিলিজুলি আগবাঢ়ি যাওক। কিন্তু আজি এই বিশেষ লাইভটো অহাৰ কাৰণ হ'ল যে আজি কেইবাদিনৰ পৰা, বিশেষকৈ কেইবা মাহৰ পৰা BTC অঞ্চলৰ এজন ইয়াম, নিজকে অসমৰ মুখ্যমন্ত্ৰীতকৈ ওপৰত বুলি ভবা বা BTC প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াতকৈও তেওঁ ডাঙৰ বুলি ভবা এজন নেতা, যাৰ কোনো অস্তিত্ব নাই, যাৰ কোনো ধৰণৰ সামাজিক সচেতনতা নাই, সেইজন ব্যক্তি হৈছে অৰূপ কুমাৰ দে। তেওঁ এটাৰ পিছত এটা অসম মানে বিশেষকৈ BTC অঞ্চলত সাম্প্ৰদায়িক বিষয়বস্তু বিয়পাই হিন্দু মুছলমান কৰি তেওঁ BTC অঞ্চলত পুনৰবাৰ এক অশান্তময় BTC অঞ্চল হিচাপে প্ৰতিষ্ঠিত কৰিবৰ কাৰণে অহৰহভাৱে চেষ্টা কৰি আছে। কাৰণ ৰাজনৈতিকভাৱে তেওঁৰ ৰাজনৈতিক উদ্দেশ্য সফল কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ নিকৃষ্টতম পন্থা তেওঁ লৈ আছে। ইয়াৰ আগতেও এটা ঘৰুৱা মাৰপিটৰ কাজিয়াক লৈ তেখেতে মানে যি ধৰণে এটা প্ৰপগাণ্ডা সৃষ্টি কৰিব বিচাৰিছিলে, BTC অঞ্চলবাসী ৰাইজে সকলো জাতি জনগোষ্ঠীটো নস্যাৎ কৰাৰ পিছত মুখ থেকেচা খালে। আৰু মুখ থেকেচা খোৱাৰ পিছত যেতিয়া তেওঁৰ ৰাজনৈতিক উদ্দেশ্য যে BTC অঞ্চলত এটা পৰিৱেশ বিনষ্ট কৰাৰ যি সফল নহ'ল, সেই সফল নোহোৱাৰ কাৰণে তেওঁ পুনৰবাৰ অহৰহভাৱে চেষ্টা চলাই আছিলে। এতিয়া আহোঁ মূল কথালৈ যে এইজন অৰূপ দে আচলতে এজন যে নিকৃষ্টতম মানসিকতাৰ ব্যক্তি আৰু মানে অস্তিত্বহীন ব্যক্তি, তেওঁৰ অস্তিত্ব জাহিৰ কৰিবৰ কাৰণে স্বাধীনতা দিৱসৰ দিনাখনেই, আজি স্বাধীনতা দিৱসৰ দিনাখন যোৱাকালি তেওঁ অসম ভিত্তিত এটা মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল। আৰু এই মাৰাথন দৌৰ প্ৰতিযোগিতাত মাগুৰমাৰীৰ পৰা ষ্টাৰ্ট হৈছিলে আৰু তাৰ সমষ্টিলৈ শেষ হৈছিলে, ফকীৰাগ্ৰামত শেষ হৈছিলে। এই মাৰাথন দৌৰ প্ৰতিযোগিতাত শদিয়াৰ পৰা ধুবুৰীলৈকে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 1000তকৈ অধিক খেলুৱৈ আহি অংশগ্ৰহণ কৰিছিলে। আৰু এই মাৰাথন প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছিলে, এইকাৰণে অংশগ্ৰহণ কৰিছিলে যে তাত এটা ভোজন পৰিমাণৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰক মানে পুৰস্কাৰ হিচাপে পুৰস্কৃত কৰা হ'ব। লগতে প্ৰতিজন অংশগ্ৰহণকাৰী প্ৰতিযোগীক 1000কে টকা, 5000কে টকা, ক্ষমা কৰিব 5000কে টকা আৰু এটাকে চাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কিন্তু যোৱাকালি যেতিয়া তেওঁ মাগুৰমাৰীৰ পৰা খেলটো ষ্টাৰ্ট কৰিলে, মই যিখিনি তথ্য সংগ্ৰহ কৰিছোঁ, তেতিয়া তেওঁ তাতে ঘোষণা কৰিলে প্ৰতিযোগীসকলৰ মাজত 1000কে দিব। তাৰপিছত যেতিয়া খেলখন সমাপ্ত হ'ল, সমাপ্ত হোৱাৰ পিছত যেতিয়া খেলখনলৈ আহিলে মানে প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনৰ সময়ত তেওঁ কৰিলে যে প্ৰতিজন প্ৰতিযোগীক 500 টকাকৈ তেওঁ পুৰস্কৃত কৰিব। এই কথা কোৱাৰ পিছত তাত থকা খেলুৱৈসকল উত্তেজিত হৈ গ'ল আৰু খেলুৱৈসকল উত্তেজিত হৈ তাতে তেওঁৰ যি মিছাৰ আশ্ৰয় ল'লে, যে তেওঁ মিথ্যাচাৰৰ আশ্ৰয় ল'লে, তেওঁ যি ৰাজনৈতিক উদ্দেশ্য আগত ৰাখি খেল পাতিছিলে, সেই উদ্দেশ্য যেতিয়া মানুহে গম পাই খেলুৱৈসকলৰ শদিয়াৰ পৰা ধুবুৰীলৈকে দূৰ দূৰণিৰ পৰা অহা খেলুৱৈসকলে অধিষ্ঠিত হৈ গ'ল। খেলুৱৈসকলক মিছা প্ৰতিশ্ৰুতি ভংগ কৰিলে। ভংগ কৰাৰ ফলত খেলুৱৈসকলে তাতে তেওঁৰ এটা
এটা পৰিৱেশ তেওঁলোকে ক্ৰিয়েট কৰিলে আৰু য'ত নেকি তেওঁলোকৰ ষ্টেজ বা কিবা কিবি ভাঙচুৰ হ'ল বা কাৰো ওপৰত আক্ৰমণ হৈছে বুলি আমি ইতিমধ্যে ভিডিঅ' ফুটেজত কিছু কথা দেখিবলৈ পাইছোঁ। তে এইখিনিলৈকে ঠিকেই আমি কৈছোঁ যে কোনো খেলুৱৈ বা কোনো ধৰণৰ ব্যক্তিয়ে যদি কোনো ধৰণৰ পৰিৱেশ বিনষ্ট কৰিছে তাৰ কাৰণে আইনগত ব্যৱস্থাও আছে, কিন্তু খেলুৱৈসকলৰ লগত যি চূড়ান্ত মিথ্যাচাৰৰ আশ্ৰয় ল'লে, চূড়ান্ত মানে অভদ্ৰামী কৰিলে খেলুৱৈসকলৰ লগত, তাৰ বিচাৰ কোনে কৰিব? অৰূপ দে যে খেলুৱৈসকলক মাতি আনি যে অপমান কৰিলে, মাতি আনি দিনটো ৰাখি পেলাই তেওঁলোকক যে তেওঁলোকক যিখিনি প্ৰাপ্য ধন তেওঁলোকে নিদিলে, ইয়াৰ কাৰণে জগৰীয়া কোন হ'ব? আজি তেওঁ এই কথাটো যেতিয়া ঢাকিবৰ কাৰণে, তেওঁৰ ব্যৰ্থতা ঢাকিবৰ কাৰণে ব্যৰ্থ যেতিয়া হ'ল, যেতিয়া দেখিলে যে গোটেই মানুহখিনিক বিদ্ৰোহ কৰিলে, গোটেই মানুহখিনিক তেওঁ কণ্ট্ৰলত ৰাখিব নোৱাৰিলে, তেতিয়া তেওঁ এটা সহজলভ্য টাৰ্গেট এটা কৰি ল'লে। ৰাতি তেওঁ এটা ফেচবুক লাইভৰ জৰিয়তে তেওঁ কি ক'লে যে 2ৰ পৰা 250 মুছলমান যুৱকে আহি এই খেলখনৰ তেওঁলোকে এই পৰিৱেশ বিনষ্ট কৰিছে, এই খেলখনৰ তেওঁলোকৰ ষ্টেজ পেণ্ডেল ভাঙিছে। মই অৰূপ দে ডাঙৰীয়াক চেলেঞ্জ কৰিছোঁ, হয় থাকিব পাৰে 2-4জন মুছলমান খেলুৱৈ থাকিব পাৰে, মই অস্বীকাৰ কৰা নাই। আজি তাত সকলো জাতি জনগোষ্ঠীৰ মানুহে তাতে খেলত অংশগ্ৰহণ কৰিছে আৰু খেলত অংশগ্ৰহণ কৰা খেলুৱৈসকলৰ লগত চূড়ান্ত অভদ্ৰামী আৰু চূড়ান্ত মিথ্যাচাৰৰ আশ্ৰয় লৈ খেলুৱৈসকলক প্ৰতাৰণা কৰাৰ কাৰণে খেলুৱৈসকলে উত্তেজিত হৈছে। এই কথাটো অৰূপ দে স্বীকাৰ কিয় নকৰিলে? তেওঁ মুছলমানক কিয় টাৰ্গেট কৰি ল'লে? মই এটা উদাহৰণ আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে এজন খেলুৱৈ তাতে লিখিছিলে দুলাল বৰ্মন নামৰ খেলুৱৈগৰাকী ইয়াত লিখিছে, ছাৰ অৰূপ কুমাৰ ইয়াম আজি কোকৰাঝাৰ মাগুৰমাৰীত ফকিৰাগ্ৰাম যি মাৰাথন দৌৰ আছিল, মই আগতে সোমাইছিলোঁ, আপুনি লাষ্ট ফিনিচিঙত ভিডিঅ' কৰিছিল, ইয়াৰ প্ৰুফ মোৰ লগত আছে, তথাপিও একো মেডেল নিদিবা, চাৰ্টিফিকেট নিদিবা, যি 5,000 টকা ৰুপিজ দিব বুলি কৈছিলা একো দিয়া নাই, খুব বেয়া পালোঁ ছাৰ আপোনাক, সেইটো আগতে জনা হ'লে নগলোহেঁতেন, থেংক ইউ। চাওক, ইয়াত দুলাল বৰ্মন নামৰ এজন খেলুৱৈয়ে তেওঁ আক্ষেপ প্ৰকাশ কৰি তেওঁ যে 5,000 টকা দিব বিচাৰিছিলে, তেওঁ ফিনিচিঙত আগত গৈছিলে, তাকো তেওঁ প্ৰাইজ দিয়া নাই, ভিডিঅ' তাৰ হাতত মজুত আছে। এজন দুলাল বৰ্মন নামৰ এজন যুৱ খেলুৱৈয়ে এই কথাটো ফেচবুক যোগে সামাজিক মাধ্যম যোগে তেওঁ আক্ষেপ প্ৰকাশ কৰিছে। এতিয়া কওক, অৰূপ দে সঁচা নে দুলাল বৰ্মন সঁচা? এই কথাটো অৰূপ দে স্পষ্ট কৰিব লাগে। মই স্পষ্টকৈ কৈছোঁ যে ইয়াত কোনো ধৰণৰ মুছলমানসকলে গৈ কোনো ধৰণৰ উত্তেজনা কৰা নাই, কাৰণ তাতে যি গেঞ্জি দিয়া হৈছে, তাত যি ধৰণে তেওঁলোকৰ পোছাক দিয়া হৈছে, সেইখিনি অৰূপ দেৰ পৰা যোগাৰ কৰা হৈছে। আৰু আমি জানো যে অৰূপ দে সংখ্যালঘু মুছলমানসকলক তেওঁ আগভাগ ল'বলৈ নিদিয়ে, গতিকে তাত মুছলমানসকলে যোৱাৰ প্ৰশ্নই আহিব নোৱাৰে। কিন্তু এটা কথা ঠিক, খেলুৱৈ হিচাপে কোনো মুছলমান যুৱক যাব পাৰে, কিন্তু তাতে যোৱা মানুহখিনিৰ কাৰণে গণ্ডগোল এটা হ'ল, অৰূপ দে নিজৰ ব্যৰ্থতা ঢাকিবৰ কাৰণে সমগ্ৰ মুছলমান 200-300 মুছলমান যুৱক গৈ তাতে ভাঙচুৰ কৰিলে, আক্ৰমণ কৰিলে, নেতাক আক্ৰমণ কৰিলে, এই ধৰণৰ মিছা কথা কৈ এই যে BTC অঞ্চলত যে এটা পৰিৱেশ বিনষ্ট কৰি এটা সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিব বিচাৰিছে, এইটো কিন্তু গৰিহণাৰ যোগ্য, নিন্দনীয়। আৰু অৰূপ দাক স্পষ্টভাৱে সকীয়াই দিছোঁ যে মানুহৰ লগত মানুহৰ হৈ ৰাজনীতি কৰক, কিন্তু ঘৃণাৰ ৰাজনীতি কৰি সংঘাত সৃষ্টি নকৰিব। BTCত আপুনি অকলেই MCLA নহয়, আপুনি বহুত ডাঙৰ নেতা নহয়, আপুনি এটা পঞ্চায়তৰ প্ৰেচিডেণ্ট, আপুনি এটা পঞ্চায়ত সমতুল্য প্ৰেচিডেণ্টহে। BTC অঞ্চলত আৰু 39জন MCLA আছে, EM আছে। গতিকে 39জন MCLA BPF হওক, UPPL হওক, GSP হওক, BJP হওক, সকলোৰে MCLA BTC অঞ্চলত আছে 39জন। তেওঁলোকৰ সমষ্টিত কিয় আজিলৈকে সংঘাত নহয়? তেওঁলোকৰ সমষ্টিত কিয় হিন্দু মুছলমান কথাবিলাক নাহে? কিয় আপোনাৰ সমষ্টিত আপুনি বাৰে বাৰে হিন্দু মুছলমান কৰি ৰাজনীতি কৰি পেলাই এটা অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে? ইয়াৰ আগতো 2-3বাৰ আপুনি চেষ্টা কৰিছে সংঘাত সৃষ্টি কৰিবৰ কাৰণে। আকৌ যোৱাকালি আপুনি নিজৰ ব্যৰ্থতা ঢাকিবৰ কাৰণে আজি মুছলমানক জগৰীয়া কৰি আপুনি পোষ্ট দি পেলাই ছচিয়েল মিডিয়াত আপুনি লাইভ আহি পেলাই যি মিঠা কথা কৈছে, ইয়াৰ পৰিণাম কিন্তু আপুনি ভুগিব লাগিব। আমি ইতিমধ্যে জিলা সমিতিক কৈ দিছোঁ, জিলা সমিতিয়ে আপোনাৰ বিৰুদ্ধে আইনগত ব্যৱস্থা আজিয়ে লোৱা হ'ব। কাৰণ আপুনি BTC অঞ্চলত যদি কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হয়, শান্তিপূৰ্ণভাৱে এটা BTC অঞ্চল চলি আছে, ৰাইজে সকলে সমিল মিলে চলিছে, তেনে ক্ষেত্ৰত যদি BTCত কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হয়, তাৰ বাবে সম্পূৰ্ণ আপুনি জগৰীয়া হ'ব। গতিকে আমি আপোনাৰ বিৰুদ্ধে অৰূপ কুমাৰ দেৰ বিৰুদ্ধে আইনগত ব্যৱস্থা আমি ল'বৰ কাৰণে আমি সাজু হৈছোঁ। আৰু মই স্পষ্টকৈ কৈছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে আমি সকলোৱে শান্তি বিচাৰিছোঁ, BTC অঞ্চলত শান্তি ঘূৰি আহিছে। BTCৰ প্ৰমোদ বড়ো ডাঙৰীয়াক আমি বিনম্ৰতাৰ আহ্বান জনাইছোঁ যে এইজন ব্যক্তি 39জন ব্যক্তিৰ লগত কোনো ধৰণৰ কাজিয়া নহয়, কোনো ধৰণৰ হিন্দু মুছলমান নহয়,
কিন্তু ইয়াম অৰূপ কুমাৰ দে বাৰে বাৰে হিন্দু মুছলমান কৰি সমগ্ৰ বিটিচিত পুনৰবাৰ এটা অশান্তিৰ যে সৃষ্টি কৰিব বিচাৰিছে, এই কথাটো মই ভাবো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নজৰ দিয়াটো উচিত। আমাৰ বিটিচি প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াইটো নজৰ দিয়াটো উচিত, কাৰণ আমি সকলোৱে শান্তি বিচাৰিছো। কিন্তু সেই শান্তিময় পৰিৱেশ এটাক অশান্তিৰ সৃষ্টি কৰিব পৰা এজন ব্যক্তিৰ কাৰণে যাতে বিটিচি অঞ্চল পুনৰবাৰ অশান্ত নহয়, আৰু তেওঁ যিটো অপচেষ্টা কৰি আছে, এই অপচেষ্টাক আমি সকলোৱে মহিমূৰ কৰিব লাগিব। সেইকাৰণে মই প্ৰমোদ বড়ো ডাঙৰীয়া আৰু বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্বত থকা আৰু ডিজিপি মহোদয়কে মই আহ্বান জনাইছো যে এওঁৰ বিৰুদ্ধে সমত কেছ ল'ব লাগে, এওঁৰ বিৰুদ্ধে নিজাববীয়া কেছ ল'ব লাগে। অসম চৰকাৰে, বিটিচি চৰকাৰে ইয়াৰ বিৰুদ্ধে নিজাববীয়া কেছ ৰুজু কৰিব লাগে, যে এই মানুহজনে বাৰে 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 তেওঁ হিন্দু মুছলমান সংঘাত সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰি আছে। গতিকে মই পুনৰবাৰ এই ফেচবুক লাইভৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী আৰু প্ৰমোদ বড়ো ডাঙৰীয়াক আহ্বান জনাইছো যে এই অৰূপ কুমাৰ দেৰ বিৰুদ্ধে ব্যৱস্থা হ'ব লাগে। মই আকৌ কৈছো, যদি কোনো মুছলমান যুৱকে যদি কোনো ধৰণৰ বেয়া কাম কৰিছে, তাত আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰা হওক, আইনগতভাৱে ব্যৱস্থা হ'ব, সেইটো ডাঙৰ কথা নাই। কিন্তু য'ত মুছলমান যুৱকসকলে অংশগ্ৰহণে কৰা নাই, য'ত এজন দুজন অংশগ্ৰহণ কৰিছে, কিন্তু সমগ্ৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ অংশগ্ৰহণ কৰিছে, খেলুৱৈসকলৰ লগত 5,000 টকাকে দিয়াৰ কথা কৈ মিছা কথা কৈ তেওঁক শদিয়াৰ পৰা ধুবুৰীৰ পৰা মাতি লৈ গৈছে, তেওঁলোকক চাৰ্টিফিকেট পৰ্যন্ত দিয়া হোৱা নাই, 5,000 টকা দিয়া হোৱা নাই, খেলত প্ৰাইজ পোৱা ব্যক্তিসকলক প্ৰাইজ দিয়া হোৱা নাই। গতিকে এইখিনি যে মিছাৰ আশ্ৰয় লৈ পেলাই তেওঁ যে নকৰিলে, তাৰ ব্যৱস্থাও কিন্তু অসম চৰকাৰ আৰু বিটিচি প্ৰধানে কৰিব লাগিব। আৰু কোকৰাঝাৰৰ আৰক্ষী অধীক্ষকগৰাকীকো আহ্বান জনাইছো যে হাত সাৱটি বহি নাথাকি অৰূপ কুমাৰ দেৰ যি অপচেষ্টা, এই অপচেষ্টা বন্ধ যদি অচিৰেই নকৰে, তেনেহলে কিন্তু পৰিৱেশ বিনষ্ট হ'ব। আমি পুনৰবাৰ কৈছো যে যদি সংখ্যালঘু সমাজৰ কোনো ব্যক্তিয়ে কিবা কৰিছে, মই অসম চৰকাৰকো কৈছো, বিটিচি চৰকাৰকো কৈছো, আমাক মাতক, আমি আলোচনাত বহিবৰ কাৰণে সাজু আছো, ক'ত কোনে কি ধৰণৰ কাম কৰিছে। কিন্তু এনেই অযথাই অসমৰ মুছলমানসকলক, বিশেষকৈ বিটিচিৰ মুছলমানসকলক, আৰু এটা জেগাতেই বাৰে বাৰে ফকীৰাগ্ৰাম অঞ্চলতেই তেওঁ বাৰে বাৰে এই ধৰণৰ কথা বাৰ্তাবিলাক উত্থাপন কৰাৰ উদ্দেশ্যটো কি? তাৰমানে ফকীৰাগ্ৰাম অঞ্চলৰ পৰা ইয়াম অৰূপ কুমাৰ দে পুনৰবাৰ MCLA হ'বৰ কাৰণে ৰাজনীতি কৰি, ঘৃণনীয় ৰাজনীতি কৰি, তেওঁ মানে আমাৰ মাজত এটা বিভেদ সৃষ্টি কৰি, সংখ্যাগুৰু সংখ্যালঘু ভাগ কৰি এটা মানে তেওঁৰ ফালে এটা সংখ্যাগুৰুৰ সমৰ্থন ল'বৰ কাৰণে যি চেষ্টা কৰি মানুহৰ মাজত সংঘাত সৃষ্টি কৰিব বিচাৰিছে, এইটো বন্ধ কৰিবই লাগিব। আৰু অৰূপ কুমাৰ দেক স্পষ্টকৈ কৈছো, আপুনি বহুত ডাঙৰ মানুহ নহয়, আপুনি বহুত ডাঙৰ লিডাৰ হৈ যোৱা নাই, আপুনি এটা পঞ্চায়তৰ প্ৰেচিডেণ্টৰ সমতুল্য ব্যক্তিহে। আৰু আপুনি যধে মধে এনেকুৱা ধৰণৰ মিছাৰ আশ্ৰয় লৈ সংঘাত সৃষ্টি কৰিব পৰা, বিটিচি অঞ্চলত শান্তি বিনষ্ট কৰিব পৰা বক্তব্য নিদিবৰ কাৰণে আপোনাক স্পষ্টভাৱে শেষবাৰৰ বাবে সকীয়াই দিছো। আৰু আপোনাৰ বিৰুদ্ধে আমি আইনগত ব্যৱস্থা ল'বৰ কাৰণে সাজু আছো। আৰু অসম বিটিচি অঞ্চলবাসী ৰাইজক মই আহ্বান জনাইছো, সি মুছলমানেই হওক, বড়োই হওক, ৰাভাই হওক, খ্ৰীষ্টানেই হওক, ৰাজবংশী হওক, সকলো ভাই বন্ধুসকলক মই বিনম্ৰতাৰে আহ্বান জনাইছো যে আমি সকলোৱে বিটিচি অঞ্চলত শান্তি সম্প্ৰীতি বজাই ৰাখিব লাগিব, আমি ঐক্য সম্প্ৰীতি বজাই ৰাখিব লাগিব। এনেকুৱা ধৰণৰ নিকৃষ্ট মানসিকতাৰ অৰূপদের পৰা আমি বাচি থাকিব লাগিব। কাৰণ 39জন MCLAৰ লগত আমাৰ সকলো ধৰণৰ শান্তিপূৰ্ণ পৰিৱেশ সকলো সমষ্টিতে চলি আছে। কিন্তু এই অৰূপদের নিচিনা নিকৃষ্ট মানসিকতাৰ, নিজ মানসিকতাৰ এজন মানে নিজকে বহু ডাঙৰ নেতা বুলি, মুখ্যমন্ত্ৰীতকৈ ওপৰত, বিটিচি প্ৰধানতকৈ ওপৰত বুলি ভাবা বুলি নেতা বুলি ভাবা ব্যক্তিজনৰ পৰা আমি যদি আঁতৰি নাথাকো, তেনেহলে কিন্তু এটা পৰিৱেশ বিনষ্ট কৰিব সুযোগ পাব। গতিকে মই বিটিচিৰ সৰ্বধৰ্মৰ ৰাইজক আহ্বান জনাইছো যে যোৱাকালি খেলুৱৈসকলৰ লগত যি কৰিলে অৰূপ কুমাৰ দে, তাৰ বিচাৰ হ'ব লাগিব। কিয় অৰূপ কুমাৰ দে মিছা কথা কৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা খেলুৱৈ বন্ধুসকলক মাতি আনি তেওঁ প্ৰতাৰণা কৰিলে, তাৰো বিচাৰ হ'ব লাগিব। তাৰ কাৰণে এটা ইনকুৱাৰীও ঘোষণা হওক। আৰু যদি সঁচাকৈ যদি তাতে কোনো ধৰণৰ খেলুৱৈসকলে যদি অভদ্ৰামী কৰিছে বা উদ্ভণ্ডালি কৰিছে, তাৰো বাবে আইনগত ব্যৱস্থা আছে, আইনগতভাৱে এইটো তদন্ত কৰি ব্যৱস্থা লোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হওক। কিন্তু অযথাই এনেকুৱা ধৰণৰ পৰিৱেশ বিনষ্ট কৰি যাতে খেলুৱৈসকলৰ কথাবিলাক টানি আনি গোটেই মুছলমান জাতিটোক টানি আনি যাতে তেওঁ সমষ্টিৰ নহয় গোটেই বিটিচি অঞ্চলৰ শান্তি বিঘ্নিত নকৰে, তাৰ কাৰণে সকলোকে নজৰ দিবৰ কাৰণে আহ্বান জনাইছো। শেষবাৰৰ বাবে মই পুনৰবাৰ অনুৰোধ জনাইছো অসমৰ মুখ্যমন্ত্ৰী আৰু বিটিচি প্ৰধান ডাঙৰীয়াক যে এইজনক নাকি নলগালে শান্তিময় পৰিৱেশ এটা অশান্তিৰ সৃষ্টি হ'বই। গতিকে এই অশান্তিৰ সৃষ্টি যাতে নহয়, তাৰ আগতেই এইজন অভদ্ৰ, নিজ মানসিকতাৰ, নিকৃষ্টতম, মিছাৰ আশ্ৰয় লোৱা, খেলুৱৈসকলক প্ৰতাৰণা কৰা, হিন্দু মুছলমানৰ মাজত বিভাজন সৃষ্টি কৰিব পৰা এই আমাৰ এনেকুৱা ধৰণৰ নেতাক বয়কট কৰাৰ কাৰণেও মই আহ্বান জনাইছো। গতিকে মই শেষত অৰূপ দেকো কৈছো, অৰূপ দে ডাঙৰীয়া, আপুনি আপোনাৰ ঠাইত ৰাজনীতি কৰি আছে, ৰাজনীতি কৰক,
মানুহৰ হৈ ৰাজনীতি কৰক, উন্নয়নৰ হৈ ৰাজনীতি কৰক, কিন্তু শান্তি সম্প্ৰীতি ধ্বংসৰ ৰাজনীতি আপুনি কৰিলে আমি মানি নলওঁ। আৰু